পালোঁ বাণিজ্য মেলা চাই লওক ধন্যবাদ জ্ঞাপন করি আমি মনমানি তার পাছতে আমি জনাইছোঁ নিত্যাগন কলা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ এয়া মঞ্চত শিক্ষাৰাণী গৌৰৱ নৃত্য কৰে ৰাতি নাখাবি তেনেকুৱা ফুলৰ বেয়া হ'লে লৈ যাম কাইলৈ খাম এইবোৰ হেমেকি যাব যাওঁতে লৈ গ'লে হ'ল দ্বিতীয় দিনৰ
উপভোগ কৰিবৰ বাবে সদায় ৰাইজৰ আৰু সহযোগিতা কামনা কৰিছোঁ। বিশেষভাৱে শিল্পীদ্বয়ৰ লগত অহা কালিলৈ অৰ্থাৎ 2 ফেব্ৰুৱাৰী তাৰিখে আমি আপোনালোকৰ মাজলৈ আগবঢ়াম সাংস্কৃতিক সন্ধ্যা অনুষ্ঠানত জ্যোতিমালা বৰগোহাঁই আৰু তেওঁৰ সংগীতৰ গীতৰ পৰাই ক'ত আছে আশা? 4 ফেব্ৰুৱাৰীলৈ আপোনালোকলৈ আগবঢ়াম বাদ দে থৈ চাবলৈ সেইবোৰ শিল্পীসকলৰ গীতৰ পৰাই আৰু অহা 5 ফেব্ৰুৱাৰী নে ইয়ালৈ আহিছে? সাংস্কৃতিক সন্ধ্যা অনুষ্ঠানৰ হেৰি মানুহ নে? অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানৱ প্ৰবীণ যশস্বী শিল্পী বিহু সম্ৰাট হোমেন গগৈ আৰু বিপুল চেতিয়াসকলৰ গীতৰ পৰাই আমি সদৌতি ৰাইজৰ সহযোগী দে এতিয়া আপোনাৰ সকলৰ সন্মুখত আজি আমি নীতি বনাই কি ল'ব ছোৱালী আৰু তৃতীয় দিনা ৰণাংগিনী ৰাধা টিকেটৰ মূল্য প্ৰথম শ্ৰেণী 200 টকা, দ্বিতীয় শ্ৰেণী 100 টকা আৰু গেলেট দ্বিতীয় শ্ৰেণী 200 টকা আৰু গেলেট মাত্ৰ 100 টকা। সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি ফৰকাটিং সহায়ক গোষ্ঠী একান্তই কামনা কৰিছে। উক্ত Yeah,